हेलो बंधुসকল নতুন ভিডিওলৈ আকৌ একবাৰ স্বাগতম জানাইছো বন্ধুসকল বহুত মানে কলকাতা হিৰোইন দি আছে ভিডিওটা যেটো ভাইরাল হৈছে হেতু ভিডিওটো লিংকটো বহুত বিচাৰি আছে কিন্তু বহুত বিচাৰি পোৱা না বহুত মানে ফেসবুকত হোক ইউটিউবত হোক বহুত ভিডিও চাই আছে বহুত ভিডিও মানে হেৰি কৰি আছে তথাপি ভিডিওৰ লিংকটো কিন্তু বিচাৰি পোৱা নাই আপোনালোক যে ভিডিওৰ লিংকটো লাগে যদি বা ভিডিওটো আপোনালোক চাবা খুজি যদি ভিডিওটো কমপ্লিট চাই দিয়ক আপোনাৰ ভিডিওৰ লাষ্টত আপোনাক দেখাই দিম আৰামত এনেকে যেনেকে যে কম হেনেকে যাব যাই আৰামত ভিডিওটো পাই যাব লিংকটো পাব ভিডিওটো চাব পাৰিব আপোনাৰ ভিডিও লিংকটো পাব আপোনাৰ কেনেকে বুজিটো আপোনাৰ বহুত ভিডিও যে চাইছে যদি বা ইউটিউবত চাইছে ফেসবুকত চাইছে যদি এইটো ভিডিও একদম অৰিজিনাল ভিডিও চাইছে যেটো ভিডিওৰ দ্বাৰা আপোনাৰ ভিডিওটো চাব পাৰিব লিংকটো পাব পাই পেলে আৰামত ভিডিওটো ভালদৰে আপোনারা চাব বহুত কিন্তু ইউটিউবত ফেসবুকত ভিডিও বনাইছে মুখৰে খালি কৈহে থাকে ভিডিও লিংক কিন্তু দিয়া নাই খালি দিম বুলি কৈ আপোনাৰ বহুত ভিডিও বনাই পেলাইছে আপোনালোকে যে হেনকা ভিডিও চাইছে যদি আপোনালোক আর ভিডিও চাব নালাগে খালি আপোনালোক ভিডিও লাষ্টৰ লগত চাই দাও কেনেকে যাবলে প্লে কৰিবলৈ কেনেকে কি কৰিবলৈ সব এভৰিথিং আপোনাক দেখাই এনেকে যাব আৰামত ভিডিওটো প্লে কৰি চাব কেনেকে চাব বল ভিডিওটো আৰম্ভ কৰি আপোনালোক মই দেখাও ধৰা চাক এইটো ছোৱালীৰ এইটো কলকাতা হিৰোইনৰ এইটো ছোৱালীজনীৰ বহুত মানে ভিডিও লিংকটো কিন্তু যেটো ভিডিও অশ্লীল ভিডিও যেটো ভাইরাল হৈছে এইটো ছোৱালীজনীৰ মানে বহুত বিচাৰি আছে কিন্তু বিচাৰি পোৱা নাই আপোনালোক চাবা খোজে যদি প্ৰথমত আপোনালোকে কি কৰিব লাগে জানে প্ৰথম চাক আপোনালোকে ভিডিওটো যে চাবা খোজে প্ৰথম এক নম্বৰ হল আপোনালোকে টেলিগ্রাম আর তারা বক্স এপ্লিকেশনটো যে এই দুটা এপ্লিকেশনটো আপনার ডাউনলোড কৰিব লাগিব ডাউনলোড করে তারা বক্সৰ দ্বাৰা আপোনাৰ ভিডিওটো প্লে হ'ব আর টেলিগ্রামের দ্বাৰাই আপোনালোক ভিডিওৰ লিংকটো পাব যদি আপোনাৰ তারা বক্সত ভিডিও প্লে কৰিব নাজানে ইয়াৰ তলত চাক এটা ভিডিও আৰু এটা তারা বক্সত কেনেকে ভিডিওটো প্লে কৰিলে হেতু ভিডিওটো আপোনালোক চাই লওক চাই প্লাই আৰামত যাই পেলাই তারা বক্সত আমরা প্লে কৰি চাব পাৰিব প্ৰথমতে কি কৰিব জানে এইটো ভিডিওটো যেটো আপোনাৰ টেলিগ্রামটো ওপেন কৰিব ওপেন কৰাৰ পিছত কি কৰিব টেলিগ্রামটো যেতিয়া ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকা ইন্টাৰফেসটা আহি যাব আহাৰ পিছত ওপৰত চাব সার্চ বক্স আছে সার্চ বক্সত আপোনালোক ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোক কি কৰিব লিখিব কি চাক ইয়াতে অলৰেডি মোৰ তাত কিন্তু আহি গৈছে ইয়াতে চাক যেটো আপোনাক কম যে আসাম ভাইরাল নিউজ বুলি আপোনাক কি ওপৰত সার্চ কৰিব ওপৰত সার্চ কৰিব যদি আপোনাৰ তাত নাহে যদি আপোনালোক কি কৰিব ওপৰত সার্চ কৰিব চাক আপোনালোক মই দেখাই দি আছো এনেকে আসাম ভাইরাল নিউজ বুলি আপোনালোক সার্চ কৰিব সার্চ কৰাৰ পিছত চাগব ওপৰত এনেকা আহি যাব আহাৰ পিছত কি কৰিব জানে এতে চাক মোৰ লোগোটো দেখাই পাইছে লোগোটো দেখা পাই পেলাই আপোনালোক গম পাই গৈছে এইটোত আপোনালোক একবাৰ ক্লিক কৰি দেব ক্লিক কৰি দিয়াৰ পিছত এনেকা ইন্টাৰফেসটা আহি যাব আহাৰ পিছত চাব ইয়াতে বহুত লিংক দিয়া থাকব ইয়াতে যিকিনো এটা লিংকত একবাৰ ক্লিক কৰি এনেকা আহি যাব আহাৰ পিছত চাক ইয়াতে যিকিনো ভিডিও আপোনালোকে লিংক এনেকা আহি যাব আহাৰ পিছত এটা বৰ্তমান মই ফটোটো আপলোড কৰছো ফটোটোৰ লিংকটো কিন্তু এতিয়ালৈকে মই দিয়া নাই যেতিয়ালৈকে আপোনালোকে ভিডিও চাব কিন্তু ভিডিওৰ তলত লিংক পাই যাব লিংক পোৱাৰ পিছত আপোনালোকে কি কৰিব যে লিংকত একবাৰ ক্লিক কৰি দিব যদি আপোনালোকে মই প্ৰথমতে কৈছো যদি আপোনালোকে তারা বক্সত যদি ভিডিওৰ লিংকটো যে থাকিব যে তারা বক্সত যাই পেলাই ওপেন হ'ব আপোনাৰ সেই যদি লিংকটো ওপেন কৰিব নাজানে সেই তারা বক্সত তোৰ ভিডিওটো আপোনারা চাই লব সোৱাৰ পিছত হেনকাকে যেনকা আপনি মই কৈ দিছো হেনকা যাব যাই পেলাই আৰামত ভিডিও লিংকটো দিয়া থাকব হেনকাকে যাই পেলাই আৰামত আপোনাৰ ভিডিওটো প্লে কৰি আপোনারা চাব পাৰিব এনেকাকে যিকিনো আপোনাৰ মই যিমানে ভিডিও বনাম হিমানে ভিডিওৰ লিংক আপোনারা পাই যাব আৰামত চাই পেলাই ভিডিও যিকিনো ভাইরাল ভিডিও লিংক পাব আৰামত আপোনাৰ প্লে কৰি চাব পাৰিব যে ভিডিও চাই পেলাই যে আপোনারা তাত ভাল লাগিছে আপোনাৰ ভিডিও লাইক দিব যে ফেসবুকত চাই আছে চেনেলটো ফলো কৰি লব আৰু ইউটিউবত চাই আছে চেনেলটো সাবস্ক্রাইব কৰি লব যে এনেকা ধৰণৰ ভিডিও আপোনাৰ সদায় মই ভিডিও আপলোড কৰি থাকো আপোনারা সদায় চাব পাৰিব আজিৰ ভিডিও এখিনি আছিল ধন্যবাদ